বিড়ি চিগাৰেটৰ প্ৰতিটো সোপাই আপোনাৰ ক্ষতি সাধিব পাৰে। এয়া আপোনাৰ হৃদয়লৈকে তেজ লৈ যোৱা মুখ্য ধমনী। ধূমপানৰ ফলত ইয়াত বিজল অৱস্থা আহে, যাৰ ফলত ইয়াত বিষাক্ত পদাৰ্থ ভৰি যায়। ইমানখিনি ধূমপান কৰা এজনৰ ধমনীত পোৱা যায় বয়স কেৱল ৩২ বছৰ। বিড়ি চিগাৰেটৰ প্ৰতিটো সোপা আপোনাৰ বাবে ক্ষতিকাৰক। শুনিছ কি প্ৰণৱ আহিছে বোলে? শুনিছো। বেচেৰাৰ চহৰৰ হাৱা লাগিছে। পাহৰিয়ে গ'ল ইফালে। আজি মানে মোক নোদাকৈ আড্ডা পাতি। বাবা গ্লাসে টাকে লই রহমান। আরে বরে বাচ্চা নাকি রে? এফালে সমাজত ডাঙৰ ডাঙৰ নীতি আদৰ্শৰ ভাষণ আৰু আনফালে এখন মুখা। আই লাইক ইট। এই অৰিজিনেল মাল পা আৰু তই শুন, যদি আজিৰ দুনিয়াত তই চলিব খুজিছ তেনেহ'লে সদায় দুটা পথত যাব লাগিব। দুটা, এটাত মুখা পিন্ধি আৰু আনটোত মুখা খুলি। আৰু এই প্ৰণৱৰ মুখা খোল খোৱা চৰিত্ৰটো কিন্তু তহঁতেহে জান। আর যদি আমি খুলি দিও মুখা কিয় পিন্ধাই মুখা
কি হ'ল? কলেজত নাম পঠোৱা ডেট দিছে অহাকালি লাষ্ট ডেট অহাকালি লাষ্ট ডেট? পিছে ইয়াৰ চাকৰিটোৰ কথা কি ভাবিছ? মইনো কি ভাবিম, যিহেতু ঘৰখনৰ মুৰব্বী তয়ে, তোৰ ওপৰতে সকলোবোৰ নিৰ্ভৰ। মই ঘৰৰ পিছৰ মাটিখিনি বিক্ৰী কৰাৰ কথা ভাবিছোঁ। মাটিখিনি বৰ মৰমৰ আছিল, কিন্তু উপায়টো নাই। নহ'লে আমাৰ দৰে মানুহে ইমানবোৰ টকা ক'ত যোগাৰ কৰিবি? দেচোন, তই অলপ কথাবোৰ ভালদৰে ভাবি চাবিচোন। মই অলপ পথাৰৰ পৰা আহোঁ, তই অলপ কথাবোৰ ভালদৰে ভাবি চাবিচোন। শুনা বৰদেউতা, এই দালালৰ হাতত লাখ লাখ টকা গুজি দি চৰকাৰী চকীত বহা ইচ্ছা মোৰ নাই। লাগিলে খেতি কৰি খাম, নহ'লে ৰিক্সা চলাম। ৰিক্সা চলাবি? ইমান বৰ পঢ়া শুনা তই ৰিক্সা চলাবলৈ কৰিছিলি? জ্ঞানৰ কাৰণে পঢ়িছোঁ। মানুহ এজনে পঢ়া শুনা কৰিলে বোলে যে চাকৰি ল'ব লাগিব, এইটোতো কোনো কথা নহয়। শিক্ষাৰ উদ্দেশ্য কি, চাকৰিয়ে নেকি? আৰু যদি কোনোবাই মোৰ জ্ঞান আৰু সামৰ্থ্যৰ ওপৰত ভিত্তি কৰি চাকৰি দিয়ে, তেতিয়াহ'লে মই সাজু আছোঁ। কিন্তু এনেদৰে লাখ লাখ টকা ভেটি দি চাকৰি লোৱাত মই নাই। গতিকে দ্বিতীয়বাৰো এইবোৰ কথা মোৰ লগত নক'বা। কিয় বিহু কি হ'ল এইবাৰ? তাকে মিটিং এখন দিম বুলি ওলাই আহিছোঁ। এটা কাম কৰ, গধূলি আমি লগ হওঁ, কাইলৈ মিটিং এখন দি দিওঁ নে কি? ঠিক আছে। ঠিক আছে, গধূলি লগ হ'ম আমি। তৰা, অ তৰা, তৰা, পানী এগিলাচ দিয়াচোন। ৰ'ব আনিছোঁ।
evidence of online trolling and abuse, the Financial Express reports. এগিলাস লওক অঁ দিয়া হেৰি কথা এটা হ'ল নহয় কি নহ'ল মাজনী বোলে কলেজৰ নাম পঠোৱা ডেট দিছে অহাকালি লাষ্ট ডেট ৰাতি সাঁজৰ চাউলো নাই দুপৰীয়া সাঁজ কোনোমতে চলিব তাকেইতো তৰালি খেতিখন কৰিও একো লাভেই নোহোৱা হ'ল কোনোমতে বছৰটো খাবলৈ নোজোৰে হেৰি নয়নৰ ওচৰত 200 টকা পাবলৈ আছে আৰু সেই জগে খুৰাৰ তাতো যে 200 টকা পাবলগীয়া আছিল সেইকেইটা পইচাই অলপ চাউলকে লৈ আনক নেকি ঠিক আছে দিয়া আৰু যদি মই নাপাওঁ তুমি দাওখন লৈ আহা আৰু যদি নাপাওঁ সেই কাম বন কৰি হ'লেও কিবাকে ৰাতিৰ সাজৰ যোগাৰটো কৰিব লাগিব তৰালি ৰ'ব মই লৈ আনো যোৱা এৰা হ'লনে নাই দিয়া নিছো ৰ'ব ইমান আৰু দেৰি লাগে নে দিয়া দিয়া এইখন লওক দিয়া হ্যান্ডসাম ল'ৰাবোৰৰ সেইটোৱে প্ৰব্লেম যেতিয়াই তেতিয়াই ফোন আহি যায় मेरे भोले बलम मेरे प्यारे रे बलम मेरा जीवन तेरे बिना ओ मेरे पिया है वो दिया कि जिसमें तेल न हो कि जिसमें तेल न हो मेरा जीवन तेरे बिना वो एक बाग है बहार जिससे हटकर गुजरे दूर दूर से गुजरे मुझे अपना बना ले ओ भोले अपना बना ले हाय रे भोले अपना बना ले হেণ্ডচাম ল'ৰাবোৰৰ সেইটোৱে প্ৰব্লেম ফোনত কথা পাতি পাতি কি আহিব গমেই নাপাওঁ संसार मेरी किस्मत ঐ ঐ কি হৈছে নাই একো হোৱা নাই কি হৈছে কচোন ইমান মন মাৰি আছ কিয় জীৱনটোৰ কথা ভাবিছোঁ ইমান পঢ়া শুনা কৰাৰ পিছতো যদি লাখ লাখ টকা দিয়ে চাকৰি ল'ব লাগে তেতিয়াহ'লে চাকৰিৰ পত্ৰত শিক্ষাগত অৰ্হতা বোলা শব্দটোৰ মূল্য কি থাকিল কচোন নকৰ নেকি ঘৰৰ মানুহেতো মাটি বেছি চাকৰি দিবৰ বাবে সাজু হৈ আছে কিন্তু মই খোজ দি চাকৰি ল'ব নিবিচাৰোঁ অহাবাৰ খেতিখনতে লাগিম বুলি ভাবিছোঁ তোৰ খেতিৰ ৰোৱনী কিন্তু ময়ে হ'ম সবিৰৰ ৰোৱনী খেতি ধাত দিলে তোক হেৰুৱাবই লাগিব যেন পাইছোঁ কিয় আজিৰ যুগত কোনেনো বাৰু খেতি কৰিবলৈ ছোৱালী ওলাই দিব কচোন তই মানে মোক এইবোৰ ক'বলৈহে ইয়ালৈ মাতি আনিছিলি যি হয় দেখা যাব ঘৰৰ পৰা নিদিলে তোৰ লগত পলাই যাম বল এতিয়া কি হ'ল একেবাৰে মন মাৰি বহি আছা যে মাজনী কি হৈছে তোৰ কিয় এনেকৈ মন মাৰি বহি আছ একো হোৱা নাই একো নহ'লে এনেকৈ বহি থাকে নেকি তোক কোনোবাই কিবা কৈছে নেকি মাজনী কোনেও একো কোৱা নাই কোনেও একো নকলে এনেকৈ বহি থাকে নেকি কচোন মাজনী তোক কোনে কি কৈছে ক
মা মোক এটা মোবাইল লাগে আৰু 10,000 টকীয়া মোবাইল। মোবাইল লাগে 10,000 টকীয়া? মাজনী, আমি ঘৰখন কেনেকৈ চলি আছো তইতো জানোৱে। এতিয়া তোক 10,000 টকীয়া মোবাইল লাগ বুলি ক'ৰ পৰা আনি দিওঁ? মই সেইবোৰ একো নাজানো, মুঠতে মোক কালিৰ ভিতৰত লাগিবই। মাজনী, মাজনী, কি মোবাইল লাগে? তাকো 10,000 টকীয়া? দিম মোবাইল, গাড়ী, ঘৰ, অট্টালিকা সকলোবোৰ কিনি দিম। মোবাইল লাগে 10,000 টকীয়া? নালাগে নালাগে মোক মোবাইল। এইখন ঘৰত জন্ম লোৱাতেই মোৰ ভুল আছিল। থাক, তহঁতে শান্তিত থাক। মাজনী, মাজনী, তই ঘূৰি আছোন। হেৰি, মাজনী ঘূৰাই লওকচোন। যাব দিয়া। এনেও তাই ঘৰত থাকি বহুত সুখ দিছে। তেনেকুৱা ছোৱালী মোক নালাগে। যাব দিয়া। তই ঘূৰি আহ। মাজনী ঘূৰাই লওকচোন। মাজনী, এটা সাধাৰণ মোবাইলৰ কাৰণে তই ইয়াত মৰিবলৈ আহিছ নহয়। তোৰ দৰে ছোৱালীয়ে ভালকৈ পঢ়া শুনা কৰি ভাল ৰিজাল্ট কৰিছে। যা দেশলৈ যা, আৰু যাবলৈ কৈছো, যা। মই সকলোবোৰ কথা নৰেনৰ মুখৰ পৰা শুনিছো। মই বৰ আচৰিত হৈছো। এই বয়সতে তাই বুজিছে মাষ্টাৰ দাইটি, সেই সময়ত যদি নৰেন সেইফালে নগলেহেঁতেন, মই জানো হিয়া ঠাকুৰি ঠাকুৰি কান্দি মৰি থাকিলেও মোৰ ছোৱালীজনীক ঘূৰলৈ পালোহেঁতেন। মই নিৰুপায় হৈছো দাইটি। এফালে ছোৱালীৰ জীৱন, আনফালে ছোৱালী ধ্বংস হ'ব পৰা মোবাইল, আৰু আনফালেতো আছেই অভাৱৰ তাণ্ডৱ। তই দুখ নকৰিবি, কাৰণ তইতো ভুল কৰা নাই। মই বাৰু তাইক অলপ বুজাম, তাই বুজিবতো। তাতকৈ ডাঙৰ কথা কি জানা দাদা? সিদিনা ঘটনাটোৰ পিছৰে পৰা বোলে তাই খোৱা লোৱা বন্ধ কৰি দিছে, কলেজলৈ যোৱাও বন্ধ কৰি দিছে, কাকো মাত বোলো নকৰে বোলে। তই যা, মন বেয়া কৰি সময়ৰ নাটন নকৰিবি। আপুনি যি কৰে কৰিব দাইটি, যি কৰে কৰিব। হ'ব দে নৰেন, দাদাই কিবা এটা কৰিব নহয়। কি লাভ হ'ল? সন্তান ডাঙৰ দীঘল কৰি যদি ঠোঁটৰ খুৱাই মুখৰ খুৱাই যদি এনেকুৱা সময়ত দুখ নকৰিবি নৰেন। মুনু, অলপ ভাল পাইছনে? তোক মই বেয়া পাইছোঁ। ইমান সাধাৰণ কথা এটাত তই এতিয়া চাচোন, তাৰ কাৰণে কলেজ ক্ষতি হ'ল, মানুহে বেয়াকৈ কোৱাকৈ কৰিলে, ইপিনে খঙৰ ভমকত খোৱা লোৱা বাদ দিলি, এতিয়া কোনে কষ্ট পাই আছে? মাহী, লগৰবোৰে মোক সদায় জোকাই, মই বোলে বৰ অভাৱী। মই হেনো অভাৱৰ বাবে মোবাইল এটা কিনিব পৰা নাই। মাহী চোৱা মাহী, মইতো এতিয়া সৰু হৈ থকা নাই, মই কিবা লাজ নাপাওঁ নেকি? মই জানো মুনু, তই লাজ পাওঁ, সেইকাৰণে তোক মই আমাৰ ইয়ালৈ লৈ আহিছোঁ। আৰু চা, তোৰ মা দেউতাই তোক এনেই মোবাইল এটা নিদিয়াকৈ থকা নাই, অবুজ নহবিচোন। মাহী, ঐ, কি ফাষ্ট ফুড কৰি আছ? লগত যদি একো নাই, যা। ক'লৈ যাম? অৱশ্যে এটা কামত যাব পাৰোঁ। বসন্তৰ জীয়েকৰ গা বেয়া, মোবাইল নাপায় মৰিব ওলাইছিল নহয়। যা, আৰু আহোঁতে এটা লৈ আহিবি। নাই, মোৰ পইচা নাই, আৰু থাকিলেও মই সদায় সদায় কিয় খুৱাব লাগে? আৰু তই সদায় খুৱাই থাকিলেও অমৃত খুৱাই থকা নাই নহয়, ডেনৰাইডহে খুৱাইছ। বাপেৰৰ দুৰ্নীতিৰ ধৰ ৰূপা আমাৰ নামত অলপ খৰচ কৰ। কিমান আৰু জনতাৰ তেজ অপা হুপি থাকিবি? পাপাক ধৰি কথা নকবি।
নখ ভাঙি পেলাম আছে নিদিওঁ কি কৰিবি মৰি যাবি ইয়াতে মৰি থাকিবি যদিহে অলপ নিদিয় মৰি গ'লেও নিদিওঁ তাৰ মানে লাগে হেল্ল' কি ডেকা ল'ৰা কিবা অসুবিধা আছে নেকি এতিয়া নমেন তোমালোকৰ নিচিনা ডেকা ল'ৰাবোৰে এতিয়া সমাজ সেৱাহে কৰিব লাগে এইবোৰ বাদ দিয়া আকৌ অ'কে মেম তহঁতে যদি এখন কিতাপৰ কাৰণে কাজিয়া কৰিলিহেঁতেন তাত মোৰ ক'ব লগা নাছিল কিন্তু তহঁতে সামান্যতে ডেন ৰাইটৰ কাৰণে কাজিয়া কৰে লাজ লগালে তহঁতৰ বৰদেউতা নামাতিবি বৰদেউতা বুলি তোৰ কাৰণে বৰদেউতাই আজি সমাজত মুখ ওলাব নোৱাৰা হৈছে নামাতিবি বৰদেউতা বুলি তই যদি মোৰ ভাই ল'ৰা নহয় মোৰ ল'ৰা হ'লেহেঁতেন তোক মই বি খুৱাই মাৰিলোহেঁতেন সমাজখনত বেছিভাগ মানুহে আমাক সমীহ কৰি চলে আৰু তই মই যাওঁ কেৱল মাত্ৰ টকাৰ প্ৰয়োজন হ'লে মোক খবৰ দিবি ইহঁতে আৰু সমাজ চলাব এই বিকৃত মানসিকতাই সমাজখন ধ্বংস কৰি পেলাব সমাজখন ধ্বংস কৰি পেলাব ৰচোন ৰ কি হ'ল এটা কথা হ'ল নহয় কি আমাৰ যে প্ৰণৱ আছে তাৰ মুখা খোলা হ'ল নহয় হয় নেকি কথাটো ময়ো শুনিছোঁ যি হ'ল ভালেই হ'ল দে তাকে সি তেনেকুৱা ল'ৰা বুলি ভবাই নাছিলোঁ মই ভালেই হৈছে দে মুখা এখন খোল খালি সিহঁতক লৈ বুলি এখন বিচাৰ হ'ব অঁ হয় নেকি তেতিয়াহ'লে বলচোন বল বুজিছা বসন্ত তোমাৰ ছোৱালীজনীয়ে মোবাইল বিচাৰি মৰিব খুজিছিল কিয় জানানে জানো দাইটি জানো আপোনাৰ ভতিজা ল'ৰাৰ লগত প্ৰেমৰ সম্পৰ্ক উন্নত কৰিবলৈ সকলো জানো তথাপি ইয়াক বৰ খং কৰি থকা নাই কাৰণ প্ৰেম এজনে অকলে কৰিব নোৱাৰে বসন্ত তুমি হয় দাইটি হয় পাপক ক্ষীণ কৰিব লাগে পাপিক নহয় মাষ্টাৰ খুৰা আমাক জীয়াই থাকিবলৈ দিয়ক আমাক ক্ষমা কৰি দিয়ক মুখ থাকিলেই পায় এটা পৰিচয় গাঁৱৰ চহৰ কিবা দেশৰ নাম স্থাপন কৰিব পাৰি আধাৰশিলা মানৱতাৰ তেনেকৈ প্ৰয়োজন মুখাৰ এই ল'ৰাবোৰে সমাজৰ নেতা হ'লে মানুহ বাচি থাকিবনে পঢ়াৰ সময়ত মুখা কিয় যি মুখাৰ আঁৰত নাতি থাকে নেতাৰ মুখ শৃংখল কৰি ঘূৰা মানুহৰ কলা বগা মুখ
আমাৰ ভুল হৈছিল বাবা আপোনালোকে আমাক উভতি আহি মুখা খুলি জীয়াই থাকিবলৈ দিয়ক মুখা মুখা এই মুখা মুখা তলোৱা কেৱল মুখা 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 কিয় পিন্ধাই